সম্যক মোৰ ঘৰ উৰিষ্যাত এই কাহিনীটো মোৰ কাজিন এজনীৰ লগত হৈছিল তেতিয়া তাই কলেজ যোৱা ষ্টাৰ্ট কৰিছিল আৰু নতুন হোষ্টেল এখনত থাকিবলৈ লৈছিল হোষ্টেলখনৰ বিল্ডিংটো নতুন আছিল হোষ্টেলত তাইৰ লগৰ ছোৱালীবোৰৰ লগত বহুত ধেমালি কৰিছিল এদিন হোষ্টেলৰ ছোৱালী এজনীয়ে ধেমালিতে বগা শাৰী এখন পিন্ধি হোষ্টেলৰ ছাদত উঠি খোজ কাঢ়ি আছিল হোষ্টেলৰ গাৰ্ডে সেয়া দেখি বহুত ভয় খালে ৰাতিপুৱা তেওঁ ছোৱালীবোৰক সোধাত কোনোৱে একো নকলে পিছদিনাও সিহঁতে সেই একে কাম কৰি গাৰ্ডজনক বহুত ভয় খুৱালে সেইদিনা তেওঁ ভয়তে কন্দা কটা কৰাত পিছদিনাৰ পৰা আৰু সিহঁতৰ সেই ধেমালিবোৰ কৰা বন্ধ কৰিলে কিন্তু তাৰ পিছৰ পৰা সিহঁতৰ লগত কিছুমান আচৰিত ঘটনা হ'বলৈ ধৰিলে সিহঁতে প্ৰায়ে ৰাতি কোনোবা ছোৱালীয়ে কন্দা শুনিছিল বহুত স্পষ্টকৈ সিহঁতৰ দৰজাবোৰত ৰাতি হ'লে নক কৰা চাউণ্ড আহিছিল কেতিয়াবা আকৌ কোনোবাই ছাদত দৌৰা বা ৱালত নখেৰে আঁচোৰা শব্দ হৈছিল এদিন সেইবাবে ইহঁতে এইবোৰৰ আনচাৰ জানিবলৈ এজন তান্ত্ৰিকক মাতি আনিলে সিহঁতে তেওঁক সিহঁতৰ সেই ধেমালিবোৰৰ বিষয়েও ক'লে তেওঁ লগে লগে ছোৱালীকেইজনীক ক'লে যে তহঁতে কৰা এই ধেমালিটোৰ কাৰণে ওচৰ পাজৰৰ নিগেটিভ এনাৰ্জিবোৰ এই হোষ্টেলখনলৈ এট্ৰেক্ট হৈছে তান্ত্ৰিকজনে কিছু বুজা বাতল কৰি তাৰ পৰা বিদায় ল'লে ইয়াৰ পাছত বহুদিনলৈ একো হোৱা নাছিল এদিন কলেজত ফাংচন থকাৰ কাৰণে হোষ্টেলৰ চব ছোৱালী তালৈ গৈছিল মোৰ কাজিনৰ গা ইমান ভাল নাছিল কাৰণে তাই শুই আছিল সেই সময়ত হোষ্টেলত কোনো নাছিল টোপনিতে তাইক কোনোবাই মাতা যেন তাই শুনিলে তাই লগে লগে টোপনিতে সেই মাতটো ফ'ল' কৰি যাবলৈ ধৰিলে তাইৰ টোপনিত খোজ কঢ়াৰ বেমাৰ কেতিয়াও নাছিল কিন্তু সেইদিনা তাই সেই মাতটোৰ পিছে পিছে টোপনিতে খোজকাঢ়ি গৈ আছিল গৈ তাই একেবাৰে ছাদৰ ওপৰ পালে বিল্ডিংটো নতুনকৈ বনাই থকাৰ কাৰণে ছাদৰ সেই ছাইডত কোনো বাউণ্ডেৰী নাছিল তাই গৈ একেবাৰে ছাদৰ মূৰ পালে ঠিক তেনেতে তাইৰ চকু খোল খালে নিজকে তেনেকুৱা ৰূপত দেখি তাই চিঞৰি চেঞ্চলেছ হৈ পৰি গ'ল বহুত বছৰ পাছত এই কাহিনীটো তাই আমাক কৈছিল সেইদিনা টোপনিত তাইক মাতি থকা সেই মাতটো সিহঁতৰ হোষ্টেলৰ ৱাৰ্ডেনজনীৰ আছিল কিন্তু সিহঁতৰ ৱাৰ্ডেনটো জীৱিত আছিল কোনেও একো বুজি নাপালে সেইদিনা আচলতে তাইৰ লগত কি হৈছিল